নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এনজেড ভিউৰ আন এটি বিশেষ ভিডিঅ'লৈ। মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ এখন চিনেমা ৰিলিজ হ'বলৈ গৈ আছে আৰু সেই চিনেমাখনৰ নাম হৈছে ডেডপুল এণ্ড wolverine। আৰু এই ছবিখন ডেডপুল ফ্ৰেঞ্চাইজিৰ 3 নম্বৰ চিনেমা হয়। ইয়াক আপোনালোকে ডেডপুল 3 বুলিও ক'ব পাৰে। আৰু এই ছবিখনৰ ট্ৰেইলাৰটো চাই পেলাই আচলতে মোৰ কেনেকুৱা লাগিলে, এই ছবিখন কেতিয়া ৰিলিজ হ'ব, এই ছবিখনৰ কাহিনীভাগনো কেনেকুৱা হ'ব, সেই বিষয়ে আপোনালোকক সবিশেষ জনাম এই ভিডিঅ'টিৰ জৰিয়তে। গতিকে আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। আপোনালোকে যদি মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছক ফ'ল' কৰে নাই বা মাৰ্ভেলৰ চিনেমাবিলাক চাই, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ জানে যে এতিয়া MCUত মাল্টিভাৰ্ছ সাগা চলি আছে। আৰু মাল্টিভাৰ্ছ সাগা চলাৰ লগে লগে এক্সমেন নাইবা ডেডপুলক এণ্ট্ৰি কৰাৰ কাৰণে বহুত বেছি সুবিধা হৈছে। কাৰণ ইয়াৰ আগত MCUৰ কিছুমান চিনেমা যিমান হিট হ'ব লাগিছিল, ব্লকবাষ্টাৰ হ'ব লাগিছিল, তেনেকুৱা ধৰণৰ ফল, তেনেকুৱা ধৰণৰ লাভ দেখুৱাব নোৱাৰিলে। দ্য মাৰ্ভেলছ নাইবা লাভ এণ্ড থাণ্ডাৰ এই ছবিবিলাক আচলতে বহুত ভাল হ'ব বুলি আশা কৰা গৈছিলে, কিন্তু তেনেকুৱা ধৰণৰ ৰিজাল্ট নাহিলে। গতিকে অলৰেডি এক্সমেন ফ্ৰেঞ্চাইজি এটা হিট ফ্ৰেঞ্চাইজি, তাৰ উপৰি ডেডপুল চিৰিজটো প্ৰথম ডেডপুল 1 নাইবা ডেডপুল 2 দুয়োখন চিনেমা আচলতে বহুত বেছি হিট। গতিকে এতিয়া মাৰ্ভেলৰ ডুবু হৈ থকা নাওখন এক্সমেন আৰু ডেডপুলৰ কান্ধত আহি পৰিছে। আৰু নিশ্চয়কৈ এই ছবিখন এখন হিট চিনেমা হ'ব বুলি মই আশা কৰিছোঁ। ইয়াৰ ট্ৰেইলাৰটো চাই পেলাই আচলতে বহুত বেছি এক্সাইটেড হৈছোঁ। ইয়াৰ আগতে যিটো টিজাৰ আহিছিলে, টিজাৰটো চাই পেলাই সিমান ভাল লগা নাছিলে, কিন্তু ট্ৰেইলাৰটো চাই পেলাই বহুত বেছি ছেটিছফাইড হৈছোঁ। ইয়াত যিটো এক্সমেনৰ এণ্ট্ৰি চিন, সেই এণ্ট্ৰি চিনটো আপোনালোকে যদি অকণমান ভালকৈ চাই, তেতিয়াহ'লে আপোনালোকৰ যদি মনত আছে প্ৰথম এক্সমেন ছবিখন, যিখন হিউজ জেকমেনৰ প্ৰথম এক্সমেন ছবি আছিল, সেই ছবিখনত এক্সমেনৰ যিটো এণ্ট্ৰি অৰ্থাৎ wolverineৰ যিটো এণ্ট্ৰি চিন আছিলে, এটা ফাইট ৰিঙত ফাইট লগাৰ পিছত তেওঁ মদ খাবলৈ আহে, সেই ছেম চিনটো ৰিক্ৰিয়েট কৰা হৈছে এই ছবিখনত। আৰু সেই চিনটো ট্ৰেইলাৰটোতে দেখুওৱা হৈছে। আৰু এই ছবিখনৰ কাহিনীটো আচলতে যিটো অনুমান কৰিব পৰা গৈছে যে ডেডপুলক আচলতে কিবা এটা মিছনৰ কাৰণে টিভিয়ে ধৰি লৈ যাব, টিভিৰ যিটো ইউনিভাৰ্ছ আছে তাতে লৈ যাব। তাতে আচলতে এক্সমেনৰ লগত সিহঁতৰ মুখামুখি হ'ব। আৰু প্ৰথম অৱস্থাত সিহঁতৰ দুয়োজনে এজনে আনজনক ভালকৈ নাজানে, যিহেতু দুয়োজনে বেলেগ বেলেগ ইউনিভাৰ্ছৰ হয়। গতিকে নাজানাৰ ফলত সিহঁতৰ মাজত ফাইট হ'ব, আৰু লাহে লাহে দুয়োজনৰ মাজত যিটো বণ্ডিং হ'ব, ফ্ৰেণ্ডশ্বিপ হ'ব, সেই বস্তুটোক ভালকৈ দেখুওৱা হৈছে এই ছবিখনত। কাৰণ ইয়াত যিমানকেইটা একশ্যন চিন আছে wolverine আৰু ডেডপুলৰ মাজত, সেই আটাইকেইটা প্ৰথম অৱস্থাৰে দুয়োজন যেতিয়া প্ৰথম মুখামুখি হ'ব, সেই সময়ৰে একশ্যন চিনকেইটাক ইয়াত দেখুওৱা হৈছে। আৰু এই ছবিখনৰ মেইন ভিলেন হ'ব আচলতে চাৰ্লছ জেভিয়াৰ। এক্সমেনৰ যিজন চাৰ্লছ জেভিয়াৰ আছিল, তেওঁৰ ভনীয়েক, আৰু তেওঁৰ ভনীয়েকে হ'ব এই ছবিখনত মেইন ভিলেন। গতিকে এইখিনি এটা অনুমান কৰিব পৰা গৈছে, যিহেতু ইয়াৰ কমিক্সৰ লগত ৰিলেটেড আছে ইয়াৰ ষ্টৰিটো। সেই বিষয়ে আপোনালোকে বাৰু এই ছবিখনৰ যিটো ট্ৰেইলাৰ, সেইটো চাই পেলাই কিমান এক্সাইটেড এই ছবিখন চাবৰ কাৰণে? মইতো বহুত বেছি এক্সাইটেড হয়, যিহেতু ডেডপুলৰ এটা সুকীয়া চিনাকি আছে এই চিৰিজটোত, যিটো থাৰ্ড ৱাল ব্ৰেক কৰে, অৰ্থাৎ দৰ্শকৰ লগত ডাইৰেক্টলি যিটো কথা পাতে, সেইটো বহুত বেছি ভাল লগা হয়। ডেডপুল চিৰিজখনৰ এটা মোৰ ক্ষেত্ৰত আৰু বহুত বেছি ভাল লাগে। আৰু ইয়াত ট্ৰেইলাৰটোত বহুত ডাইৰেক্টলি কৈ দিছে যে ডুবু হৈ থকা নাওখন এতিয়া এক্সমেন আৰু ডেডপুলৰ কান্ধত, সেইখন বচাবৰ কাৰণে। সেই ডাইলগটোত থাৰ্ড ৱাল ব্ৰেক কৰি পেলাই আচলতে ডেডপুলে কৈয়ে দিছে। আৰু ৰেনল্ড আৰু হিউজ জেকমেনৰ এক্টিং খুব বেছি, দুয়োজনকে ডেডপুল আৰু এক্সমেনত একদম পাৰফেক্ট কাষ্টিং হয়। মইতো চাবৰ কাৰণে বহুত বেছি এক্সাইটেড। আপোনালোকে বাৰু এক্সাইটেড হয়নে নহয় তলত কমেণ্ট কৰি পেলাই জনাব। ডেডপুল এণ্ড wolverine অৰ্থাৎ এই ডেডপুল 3 ছবিখন ৰিলিজ হ'বলৈ গৈ আছে 26 জুলাইত। আৰু ইতিমধ্যে ইয়াৰ এটা টিজাৰ, এটা ট্ৰেইলাৰ মুকলি হৈ গ'ল। আৰু এই ছবিখন আপোনালোকে চাবৰ কাৰণে এক্সাইটেড হয়নে নহয় তলত কমেণ্ট কৰি পেলাই জনাব। মইতো বহুত বেছি এক্সাইটেড হয়। আৰু এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' চাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।